নমস্কাৰ মই ডক্টৰ অনুৰাগ প্ৰতিম আজি আমি কথা পাতিম ভাগৱত গীতাৰ বিষয়ে ভাগৱত গীতা কি হয় পৃথিৱীৰ ইতিহাসৰ প্ৰথম মোটিভেশ্যনেল সেমিনাৰ য'ত স্বয়ং ভগৱান কৃষ্ণই এই দিব্য জ্ঞান অৰ্জুনক দিছিলে ভাগৱত গীতাৰ প্ৰথম অধ্যায়ত অৰ্জুনে কৈছিলে প্ৰভু মই যুদ্ধ কৰিব নোৱাৰো কাৰণ যুদ্ধ জিকিলেও মই পৰাজিত হাৰিলেও মই পৰাজিত গতিকে মই যুদ্ধ কিয় কৰিম অৰ্জুনে ক'লে ৰোৰ মহিষ্যতে জাৰিতে মোৰ শৰীৰ কঁপিবলৈ আৰম্ভ কৰিছে আশ্বপুলম কুৰেক্ষণম মোৰ চকুপানী ওলাই আহিছে অৰ্জুনে নিজৰ গাণ্ডীৱ নিজৰ ধনুখন তলত থৈ দিলে এটো সময়ত অৰ্জুন ভয়ভীত হৈ আছিল দুৰচিন্তাত আছিল কোনো নিৰ্ণয় ল'ব পৰা অৱস্থাত নাছিল অৰ্জুনৰ নিজৰ এখন যুদ্ধ আছিল আপোনাৰ মোৰ ডক্টৰ ষ্টুডেন্ট টিচাৰ বিজনেছমেন লয়াৰ সকলোৰে জীৱনত এখন যুদ্ধ আছে এই ভিডিঅটো চাই থকা মানুহখিনিৰ জীৱনতো এখন যুদ্ধ আছে য'ত নিৰ্ণয় ল'ব নোৱাৰা য'ত ডিসিশন ল'ব নোৱাৰা সম্পূৰ্ণৰূপে জীৱনৰ সেই যুদ্ধখন জিকিব নোৱাৰাটো অতিকৈ ক্ষতিকাৰক কামৰ আৰম্ভণি কৰাটো কাম কৰা নুবুজায় কামৰ প্ল্যানিং কৰাটো কাম কৰা নুবুজায় কাম কৰি থকাটো কাম কৰা নুবুজায় কাম কৰাটো কাম কৰা নুবুজায় তেতিয়া হলে কাম কৰা কাক বুজায় কাম সম্পূৰ্ণ কৰাটো কাম কৰা বুজায় গোল্ডেন ষ্টেটমেন্ট কমপ্লিট ইয়োৰ টাস্ক ভাগৱত গীতাৰ প্ৰথম অধ্যায়ত কেৱল অৰ্জুনে ক'লে তাৰ পাছত কৃষ্ণই ক'বলৈ আৰম্ভ কৰিলে আৰু সেই ক্ৰান্তিকাৰী শ্লোকটো ক'লে যেটো শুনিলে আজিও বুদ্ধি বিস্মভূত হয় মন মগজত হিহৰণ সৃষ্টি হয় কি আসলে সেই শ্লোকটো লাভ্যম মাসমা গামা পাৰ্থা নৈতত্ত্ব উপপদ্যতে শূদ্রম হৃদয় দৌর্বল্যম त्यक्तो उत्तिष्ठ परन्तप लभ्यम मास्मा गमा पार्था नैतत्व उपपद्यते शूद्रम हृदय दौर्बल्यम त्यक्तो उत्तिष्ठ परन्तप क्लैब्यम হৈছে নপুংসতা হে পিঠাপুত্ৰ অৰ্জুন তোমাৰ মাজতে নপুংসতা কৰ পৰা আহিলে নৈতত্ত্ব উপপদ্যতে শোভা নেপায় অৰ্জুন তুমি নপুংসৰ দৰে চিন্তা কৰা হৃদয় দৌৰ্বল্যম এয়া তোমাৰ হৃদয় দুৰ্বলতা যাৰ কাৰণে তুমি নিৰ্ণয় ল'ব পৰা নাই গতিকে त्यक्तो उत्तिष्ठ परन्तप হে অৰ্জুন থিয় হোৱা আৰু নিজৰ কৰ্ম কৰা আৰু তোমাৰ কৰ্ম হৈছে বৰ্তমান যুদ্ধ কৰাটো এই কামচুৰ মানুহ যিবোৰ থাকে হেসকলে আলস্যকে নিজৰ ভাগ্য বুলি মানি লয় মোৰ ভাগ্য বেয়া মোৰ কপাল বেয়া যিবোৰ এনে বহি থাকে কৃষ্ণই কি কৈছে त्यक्तो उत्तिष्ठ परन्तप থিয় হোৱা আৰু কৰ্ম কৰা কৌটিল্য চাণক্যই কৈছে আলস্যত দৰিদ্ৰতাই বাস কৰে গতিকে আলস্য কৰিবলৈ আলস্য কৰক কিন্তু আলস্য নকৰিব এনেকুৱা বহুত মানুহ আছে যি কাম নকৰিবলৈ অজুহাত বিচাৰি ফুৰে মই এটো কাৰণে কৰিব নোৱাৰো মই হিটো কাৰণে কৰিব নোৱাৰো যদি কাম নকৰিবলৈ অজুহাত বিচাৰিব পাৰে তেতিয়াহলে কাম কৰিবলৈতো অজুহাত বিচাৰিব পাৰে জীৱন ডাঙৰ প্ৰত্যাহ্বান হওক কাম কৰিবলৈ অজুহাত বিচাৰক সফল হ'বলৈ অজুহাত বিচাৰক assign a reason to focus golden statement assign a reason to focus মই যেতিয়া ভাগৱত গীতা পঢ়ো এটা শক্তি অনুভৱ কৰো যে মই কাম কৰিব পাৰিম মই উন্নতি কৰিব পাৰিম কৃষ্ণইতো অৰ্জুনক 5200 বছৰ আগতে এই জ্ঞান দি থৈ গল আপোনাক মোক দিবলৈ দ্বিতীয়বাৰ আকৌ অৱতাৰ নলয় গতিকে ভাগৱত গীতা পঢ়িবলৈ লওক ভাগৱত গীতাক নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ লওক এই ভিডিঅটোৰ মাধ্যমেৰে আমি সমাজলৈ এটা বাৰ্তা দিব পাৰিম নে যে ভাগৱত গীতা কেৱল এখন ধাৰ্মিক কিতাপ নহয় জীৱন জীয়াই থকা এটা আৰ্হি প্ৰবলেম সলভিং মেনুৱেল ভাগৱত গীতা আমি পঢ়িব লাগে ভাগৱত গীতাক আমি জীৱনত প্ৰয়োগ কৰিব লাগে যদি এই ভিডিঅটো চাই আপুনি উপকৃত হৈছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো শ্বেয়াৰ কৰিব ধন্যবাদ